হে গাইজ, কি খবৰ? আশা কৰোঁ সকলো কুশলে আছে আৰু মোৰ ইউটিউব চেনেলে আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ অন্য এটা ভিডিঅ'লৈ। আজি মোৰ গাটো বহুতেই বেছি বেয়া, গোটেই গা বিষ, উঠিলে বহিব নোৱাৰোঁ, বহিলে উঠিব নোৱাৰোঁ, জ্বৰৰ নিচিনা হৈ গৈছে। একচুৱেলি মই যোৱাকালি ভুই ৰুবলৈ গৈছিলোঁ। মই যেতিয়া আমাৰ ঘৰৰ প্ৰথম ভুই ৰোৱাৰ ভিডিঅ'টো দিছিলোঁ, বহুতে কৈছিলে এবাৰ পানীত নামি চালে ভাল লাগিব, তাৰ বাবে মোৰ উৎসাহটো আৰু বাঢ়িল। আৰু এটা বস্তু, যেতিয়া আমি বস্তুটো এক্সপিৰিয়েঞ্চ কৰি চাওঁ তেতিয়াহে ভয়টো কমে। বিশ্বাস কৰিব, মোক 7ডাল জোকে ধৰিছিলে আৰু এতিয়া জোকলে মোৰ একদমেই ভয় নোহোৱা হৈ গ'ল। কিন্তু জোকডাল মই নিজে এৰুৱাই দিবলৈ সাহস এতিয়াও হোৱা নাই, মোক বৰমাই এৰাই দিছিলে। জীৱনত প্ৰথম পথাৰত নামি পাইছোঁ, এনেধৰণে পথাৰত কাম কৰি পাইছোঁ। বহুতেই বেছি কষ্ট হয় আৰু যোৱাকালি বহুত বেছি ৰ'দ দিছিলে, যাৰ বাবে মোৰ বহুত চানবাৰ্ণ হৈছে। কিন্তু কষ্ট বা যি নহ'লেও যিটো আমেজ পোৱা যায় সেইটো প্ৰকাশ কৰিব নোৱাৰি। মই ৰাতিপুৱা 10 বাজিত গৈছিলোঁ, মই ভাবিছিলোঁ জাষ্ট শিকিম এনেই, কিন্তু ইমানেই বেছি ভাল লাগিলে যে মোৰ আহিব মন নগ'ল। একেবাৰে 4টা বজালৈ থাকিলোঁ পথাৰত আৰু বৰমা বাহঁতৰ লগত ভুই ৰুলোঁ। তাৰ কিছু দৃশ্যাংশ মই ৰাখি থৈ দিছিলোঁ, সেয়া ভিডিঅ'টিত দেখাম আৰু এটা ৰেচিপিও দেখাম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি ভাল পায়। যদি ভাল পায় তেনেহ'লে প্লিজ লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিয়ে। আৰু যদি মোৰ চেনেললৈ নতুনকৈ আছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব নকৰাকৈ নাযাব। আজি মই ভালদৰে কথাবোৰ ক'ব পৰা নাই, তাৰ বাবে মই দুখিত, কাৰণ মোৰ গাটো খুবেই বেয়া। আহক ভিডিঅ'টি আৰম্ভ কৰোঁ। আগৰ ভুই ৰোৱা ভিডিঅ'টো দেখাওঁতে আপোনালোকে কৈছিলে যে এবাৰ পানীত নামি চাব লাগিছিলে। চ' আজি ভাবিছোঁ মই এবাৰ ট্ৰাই কৰি চাওঁ, নাজানো পাৰোঁনে নাই। জোক লাগিলেও, কাৰণ আজি বৰমা আৰু মোৰ বৰমাৰ বাইদেৱে ভুই ৰুব গৈছে, গতিকে জোক লাগিলেও চিন্তা নাই, বৰমাই এৰাই দিব। ব'লক তেন্তে যাওঁ, কি হয় পিছত দেখা যাব। ফাইনেলি আহিলোঁ, এয়া বা আৰু আজি মোক জোক লাগিলে বা আৰু বৰমাই এৰাই দিব। এয়া বৰমা, আৰু মোক প্ৰথম শিকালে বৰমায়ে। এইখিনি মই ৰোৱা হয়। কেনে লাগিছে? ক'ব টাইম নাই, ব্যস্ত। আৰু বৰমা ইফালে ব্যস্ত। পিছত দেউতা আহিলে মই দেউতাক ভিডিঅ' কৰিব দিম অলপ, এতিয়া ব্যস্ত হৈ যাওঁ। কেটলি মুখত দিয়া পিঠা দেউতাই লৈ আনিছে, লগত গুৰ মিঠাই আৰু গাখীৰ চাহ। পথাৰত এনেদৰে খোৱাৰ মজাই বেলেগ। মই ভাত খাইছোঁ এনে হাতত দিব লাগিব হয়নে? হাতৰ স্পীড উই কেনেকৈ ৰুৱে এয়া হ'ব, উই কেনেকৈ ৰুৱে, উই কেনেকৈ আৰু দুপৰীয়া ভাত সাজ গাঁৱৰ এঘৰ মানুহৰ তাতে খালোঁ। দেউতা আৰু দাদাই লৈ আনিছিলে পথাৰলৈ, পথাৰতে খালোঁ। ভাতৰ লগত আছিলে দাইল, ৰঙালাওৰ তৰকাৰী কচুৰ সৈতে,
মাছ ভাজি, ভেন্দি ভাজি আৰু দাইল। চাৰি কঠা মাটি আমি তিনিজনে এদিনতে শেষ কৰিলোঁ আৰু বেলেগত মাটি আছে সেইখিনিত যাব নোৱাৰিম, সেইখিনি কাৰণ দুভাৰ মাটি মানে দ হয় বেছি, ইয়াতে সেইকাৰণে অভ্যাস কৰিলোঁ। জাষ্ট আহিলোঁ, বিৰাটেই ভাগৰ লাগিছে। প্ৰথম এনেদৰে খেতি পথাৰত নামিছোঁ আৰু প্ৰায় গোটেই দিনটোৱে থকাৰ নিচিনা হ'ল। 4টা বজালে ৰাতিপুৱা প্ৰায় 10মান বজাৰ পৰা বহুত ভাগৰ লাগিছে আৰু এদিনতে ছানবাৰ্ণ হৈ গ'ল। একো নাই, ক'লা পৰিলেও নতুন অভিজ্ঞতা এটা হ'ল, ভাল লাগিলে বহুতে। কাঢ়াই চিকেন বনাবলৈ প্ৰথমে আমি চিকেনখিনি মেৰিনেশ্যন কৰি ল'ম। তাৰ বাবে অলপ আদা নহৰু মছলা দিছোঁ, তাৰপিছত আদা নহৰুৰ পেষ্ট, লগতে এতিয়া দিম কাশ্মীৰী মছলা অলপ, লগতে হালধি, নিমখ আৰু দৈ দিছোঁ। এইখিনি এতিয়া ভালকৈ সানি ল'ম। কেৰাহী এখনত তেল দি 4টা লং, এটুকুৰা ডালচেনি আৰু 3টা ইলাচি দিছোঁ, লগতে আদা নহৰু পেষ্ট, অলপ বিলাহী পিচি ৰাখিছিলোঁ সেয়া দিছোঁ, আৰু লগতে পিঁয়াজো আছিল পিচি ৰখা তাতে একেলগে, আৰু কাটি ৰখা পিঁয়াজ আৰু বিলাহী দি দিছোঁ। এইখিনি ভালদৰে এতিয়া ভাজি ল'ম, লগত 2টামান পকা জলকীয়া দিছোঁ। প্ৰয়োজন অনুসৰি অলপ নিমখ দিছোঁ, মেৰিনেশ্যনতো দিছিলোঁ যিহেতু। এইখিনি ভালদৰে ফ্ৰাই কৰিম। এতিয়া মেৰিনেশ্যন কৰি ৰখা চিকেনখিনি দি দিছোঁ। ইয়াতে দৈৰ পানী ওলাব, মই দৈৰ পানীখিনি ভালদৰে চেকি নিদিলোঁ, আৰু ইয়াত আদা নহৰু ৰৈ গৈছিলে সেয়া দিছোঁ, লগতে অলপ গোটা জিৰা পিচি ৰাখিছিলোঁ সেইখিনি দিছোঁ। অলপ সময় ভাজি লোৱাৰ পিছত মই এনেদৰে ঢাকনি দিছোঁ, যিহেতু মাংসটোৰ পানী ওলাব দৈ দিয়াৰ কাৰণে। চ' পানীটো নোহোৱা হোৱালে অলপমান এনেকৈ ঢাকনি দি মই সিজাই ল'ম। মছলা বাতি এটাত মিক্স কৰি লৈছোঁ। ইয়াত ৰেড চিলি পাউডাৰ, ধনিয়া গুড়ি, জিৰা গুড়ি, চিকেন মছলা আটাইখিনি লৈছোঁ। প্ৰয়োজন অনুসৰি নিমখ আৰু হালধি দিলোঁ। লগতে যিটো মছলাৰ পেষ্ট তৈয়াৰ কৰিছিলোঁ সেইখিনিও দি দিছোঁ। অলপ এতিয়া টমেটো চচ দিছোঁ। ইয়াতে অলপ বিলাহী ফ্ৰাই কৰি লৈছিলোঁ সেইখিনি দি দিম। প্ৰায় কাঢ়াই চিকেন হৈয়ে গৈছে, পানীটো অলপ শুকোৱাৰ পিছতে হৈ যাব। এয়া কাঢ়াই চিকেন হৈ গ'ল। লগত মই ডিম এটা বইল কৰি ওপৰত ভাঙি দিছোঁ আৰু ওপৰত ক্ৰীম অলপ পেলাই দিছোঁ।